আজি গৰু বিহু পুৱাৰে পৰা দেখা গৈছে ৰাইজে নিজৰ গৰুকেইটাক মাহ হালধিৰে গা ধুৱাইছে। গোলাঘাট নগৰৰ সমীপৱৰ্তী শালমৰাস্থিত গৌশালা প্ৰাংগণতো গৌশালা পৰিচালনা সমিতি আৰু মাৰোৱাৰী সন্মিলনৰ উদ্যোগত গৰু বিহু উদযাপন কৰা দেখা গ'ল। উক্ত কাৰ্যসূচীত মাৰোৱাৰী যুৱ মঞ্চৰ উৎসাহী আৰু সপ্ৰতিভ সদস্যসকলে সক্ৰিয় সহযোগিতা আগবঢ়ায়। উক্ত অনুষ্ঠানত সুশীল কুমাৰ জোচৰাচিয়া, প্ৰদীপ আগৰৱালা, সুজিত কানৈ, গোলাঘাট গৌশালা কৃষি কেন্দ্ৰ শালমৰাৰ সহযোগিতাত অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠানটো। আজি গৰু বিহু, আজিৰ দিনটোত অতীজত গোটেইবিলাক মানুহে কৃষি নিৰ্ভৰ আছিল। সেইকাৰণে গৰুৱে আছিল প্ৰধান সম্বল। সেইকাৰণে কোৱা হৈছিল যাৰ নাই গৰু সি সবাতকৈ সৰু। আৰু আজি আমাৰ মাৰোৱাৰী সম্প্ৰদায়ৰ গোলাঘাটত তেওঁলোকৰ গোশালাত আজি গৰু বিহু উদযাপন কৰিছে। আৰু এইটো এটা খুব ইতিবাচক বিষয়, কাৰণ বিহুগীতত উল্লেখ আছে, উত্তৰে সোমালে টকাকে দফলা, দক্ষিণে সোমালে মান, গমিৰি ঘাটেদি নাৰেং কেয়া সোমালে খাৱনি পাবলৈ টান। এই নাৰেং কেয়া আছিল নৌৰংৰাং কেদিয়া আগৰৱালা ওৰফে নৱৰংগলাল আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককাক। আৰু তেওঁলোকে ইয়াত আহি ব্যৱসায় কৰিবলৈ আহি শেষত ৰূপকোঁৱৰ উপাধি পৰ্যন্ত লাভ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ সংস্কৃতিৰ কাৰণে যিখিনি কৰিলে সেইটো আমি কোনেও পাহৰিব নোৱাৰোঁ। আৰু আজিৰ দিনটোত তেখেতসকলেও এই সংস্কৃতিক আদৰি লৈছে। আমি গোলাঘাটবাসী হৈ খুব শলাগ লৈছোঁ আৰু তেখেতসকলৰ এই কাৰ্যসূচীক প্ৰশংসা কৰিছোঁ।